সকলোকে মই ভাৱনাই গৃহিণীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব ওলাইছোঁ বৰালি মাছ ভাপত দিয়া। নেমুৰ ৰস অলপমান লাগিব। আদা নহৰু পেষ্ট লৈছোঁ 1 চামুচ। পিঁয়াজ দুটা মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এয়া লৈছোঁ জলকীয়া 3টা। এয়া বগা ক'লা সৰিয়হ 1 চামুচ আৰু বগা সৰিয়হ 3 চামুচ। মই আধা ঘণ্টামানৰ কাৰণে ভিজাই থৈ দিছিলোঁ। আৰু লৈছোঁ এয়া কাজু 10টামান, এইকেইটাও মই তিয়াই থৈ দিছিলোঁ। কাজু আৰু সৰিয়হখিনি মিক্সিত দি পিচি ল'ম। আনফালে মই এয়া এটা কেৰাহী গৰম হ'বলৈ পাতি দিছোঁ। কেৰাহী গৰম হৈ গ'ল। কেৰাহী গৰম হৈ দি দিছোঁ এয়া মিঠাতেল। তেল গৰম হৈ গৈছে। তেল গৰম হৈ দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। ফ্লেমটো ল' কৰি ৰাখিব। পিঁয়াজখিনি মই কম জুইতে লৰাই ভাজি আছোঁ। মোৰ পিঁয়াজ ভজা হৈ গৈছে। এতিয়া দি দিছোঁ আদা নহৰু পেষ্টখিনি। পিঁয়াজ আদা নহৰু ভজা হৈ গৈছে। তেতিয়া দি দিছোঁ মই হালধি। আধা চামুচ দিছোঁ জলকীয়া গুড়ি। জলকীয়া আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। হৈ গ'ল। কিন্তু মই এতিয়া অলপমান ঠাণ্ডা হ'বলৈ দিওঁ। মই টিফিন বাতি এটা লৈ লৈছোঁ। তাতে দি দিছোঁ ভাজি লোৱা পিঁয়াজখিনি। দিছোঁ ইয়াত পিচি লোৱা কাজু আৰু সৰিয়হৰ পেষ্টটো। আৰু সেয়া নিমখ দিছোঁ প্ৰয়োজন অনুসৰি। আৰু দিছোঁ ইয়াত নেমু। এইখিনি মিক্স কৰি লওঁ। ইয়াতে দি দিছোঁ মাছ পিচ। মই ওপৰৰ পৰা দি দিছোঁ জলকীয়া। ওপৰৰ পৰা অলপ ধনিয়া দি দিছোঁ। ওপৰৰ পৰা দি দিছোঁ কেঁচা মিঠাতেল।
ইফালে মই কেৰাহীত পানী গৰম হ'বলৈ দিছোঁ দি ইয়াতে ষ্টেণ্ডডাল বহাই দিম ষ্টেণ্ডডাল বহাই দিছোঁ দিছে ইয়াতে মই বহাই দিম মই এনেকৈ ষ্টেণ্ডডাল দি পেলাই টিফিনটো বহাই দিছোঁ এতিয়া মই এনেকৈ বাতি এটাৰে ঢাকি দিম 20 মিনিট মানৰ কাৰণে মই এনেকৈ সিজিবলৈ দিম এতিয়া ভাপতে আনফালে বনাব ওলাইছোঁ মই ৰঙালাও ফুলৰ বৰা তাৰ কাৰণে লৈছোঁ এয়া পিঁয়াজ দুটা মই মিহিকৈ কুটি লৈছোঁ ইয়াত দি দিছোঁ এয়া প্ৰয়োজন অনুসৰি নিমখ জলকীয়া গুড়ি অকণমান গৰম মছলা অকণমান এতিয়া সানি লওঁ আপোনালোকে কেঁচা জলকীয়াও কুটি দিব পাৰে আৰু দি দিছোঁ পিঁয়াজৰ নলা মিহিকৈ কুটি লৈছোঁ ধনিয়া পাত আপোনালোকে বাৰু ৰঙালাও বৰা বনাই খায়নে ঘৰত ঢালিছোঁ পিঠাগুড়ি 3 চামুচ দিছোঁ এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লওঁ এতিয়া দিছোঁ অকণকৈ পানী এতিয়া মই কালজিৰা কেইটামানো এনেকৈ হাতেৰে মোহাৰি দি দিছোঁ মই গৰম কৰা তেলো এচামুচ দি দিছোঁ এয়া মই কেৰাহী পাতি তেল গৰম হ'বলৈ দিছিলোঁ তেল গৰম মোৰ হৈয়ে গৈছেগৈ এই ৰঙালাওৰ ফুলকেইটা মই এনেকৈ বেচনত লেটিয়াই লেটিয়াই দি দিছোঁ এতিয়া মই বৰাকেইটা ভাজি আছোঁ এনেকৈ ইচ্ছা কৰিলে এনেকৈ লেটিয়াইও ভাজিব পাৰে নহ'লে কুটি পেলাইও ভাজিব পাৰে জুইটো মিডিয়ামটো ল' কৰি ভাজিব এয়া হৈ গৈছে মোৰ বৰ ভজা চাওকচোন ধুনীয়া হৈছে কোনে কোনে এনেকৈ ৰঙালাও বৰ খাই ভাল পায় ৰঙালাও ফুলৰ কমেণ্ট কৰি জনাবচোন বাকীখিনি ফুল মই কুটি ল'লোঁ কুটি পেলাই এতিয়া সেনেকৈ কৰি বনাম এনেকৈ বনালেও ভালেই লাগে খাই এয়া এইকেইটাও মোৰ ভজা হৈ গৈছে
ৰঙালাও ফুলৰ বৰ এইকেইটা কুটি লৈ বনাইছোঁ আৰু এইকেইটা এটা এটা ফুল দি পেলাই বনাইছোঁ। এয়া ঠাণ্ডা হ'বলৈ দিলোঁ, দি পেলাই এতিয়া টিফিনটো খুলিছোঁ। তেওঁ অলপ গৰমেই হৈ আছে। এয়া চাওক, বৰালি মাছ ভাপত দিয়া। দেখিবলৈ কিমান ধুনীয়া লাগিছে। কেঁচা মিঠাতেলৰ এটা ধুনীয়া সুগন্ধ আহি আছে। এয়া আজি বনালোঁ বৰালি মাছ ভাপত দিয়া, আৰু এয়া ৰঙালাও ফুলৰ বৰা, মূলা, ওলকবি, বিলাহীৰ চালাড, দাইলত বিলাহী, ওলকবি আৰু ফুলকবি দি বনাইছোঁ দাইল। এতিয়া ইয়াৰ জুতি লওঁ আৰু আপোনালোককো জনাওঁ কেনেকুৱা হৈছে খাবলৈ। ধুনীয়া লাগিছে খাবলৈ। এতিয়া বৰালি মাছ ভাপত দিয়াৰ জুতি লওঁ। আপোনালোককো দেখুৱাই আছোঁ আৰু খাবও লৈছোঁ। নেমুৰ ইমান ধুনীয়া মানে টেষ্ট এটা আহিছে নহয়, মিহি মিহিকে টেঙা লাগিছে, আৰু মাছটো ইমান ধুনীয়াকৈ সিজিছে মানে নহয়, একদম আপোনালোকে এইটো বনাই চাবই বুলি মই কৈছোঁ। বহুত ধুনীয়া লাগিছে এইটো খাবলৈ। আশা কৰিছোঁ আপোনালোকেও বনাই চাব বৰালি মাছ ভাপত দিয়া আৰু ৰঙালাও ফুলৰ বৰা। এতিয়া বাৰু মই খাই লওঁ।